Hello friends, welcome to my channel GK and Current Affairs in Assamese. আমি ইতিমধ্যে ষ্টেট চিম্বল অর্থাৎ জাতীয় প্ৰতীকৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আমাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে কমপ্লিট হৈছে। আজি আমি পাৰ্ট 3 টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তেতিয়াহ'লে আহক বন্ধুসকল আমি পাৰ্ট 3 টো ষ্টাৰ্ট কৰোঁ। আমি পাৰ্ট 2ত 14খন ৰাজ্যৰ জাতীয় প্ৰতীকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি 15 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 15 নম্বৰত আছে মণিপুৰ। মণিপুৰৰ ষ্টেট এনিমেল হৈছে চানগাই, ষ্টেট বাৰ্ড মিছেছ হিউম পিজেণ্ট, ষ্টেট ট্ৰী ইণ্ডিয়ান মহোগেনি, ষ্টেট ফ্লাৱাৰ চিৰৈ লিলি। 16 নম্বৰত আছে মেঘালয়া। মেঘালয়াৰ ষ্টেট এনিমেল হৈছে ক্লাউডেড লিঅ'পাৰ্ড, ষ্টেট বাৰ্ড হিল মইনা, ষ্টেট ট্ৰী হোৱাইট টিক, ষ্টেট ফ্লাৱাৰ লেডিজ স্লিপাৰ। 17 নম্বৰ মিজোৰাম। মিজোৰামৰ ষ্টেট এনিমেল হিমালয়ান চেৰ', ষ্টেট বাৰ্ড মিছেছ হিউম ফিজেণ্ট, ষ্টেট ট্ৰী আইৰণ উড, ষ্টেট ফ্লাৱাৰ হৈছে ৰেড ভাণ্ডা। 18 নম্বৰ নাগালেণ্ড। নাগালেণ্ডৰ ষ্টেট এনিমেল হৈছে গৌৰ, ষ্টেট বাৰ্ড ব্লিটছ ট্ৰাগোপেন, ষ্টেট ট্ৰী আলডাৰ আৰু ষ্টেট ফ্লাৱাৰ হৈছে ৰহ'ডেণ্ড্ৰন। 19 নম্বৰত আছে উৰিষ্যা। উৰিষ্যাৰ ষ্টেট এনিমেল হৈছে চাম্বাৰ, ষ্টেট বাৰ্ড ইণ্ডিয়ান ৰোলাৰ, ষ্টেট ট্ৰী অশ্বস্থ, ষ্টেট ফ্লাৱাৰ অশোকা। 20 নম্বৰত আছে পাঞ্জাৱ। পাঞ্জাৱৰ ষ্টেট এনিমেল হৈছে ব্লেক বাঘ, ষ্টেট একুৱাটিক এনিমেল হৈছে ইণ্ডুছ ডলফিন। একুৱাটিক মানে হৈছে আপোনাৰ জলীয় প্ৰাণী, আৰু জলীয় প্ৰাণী হৈছে পাঞ্জাৱৰ ইণ্ডুছ ডলফিন। ষ্টেট বাৰ্ড হৈছে নർത്থাৰ্ণ ঘোষ হক, ষ্টেট ট্ৰী হৈছে চিচাম বা ইণ্ডিয়ান ৰ'জ উড। আপোনালোকে মনত ৰাখিব, আমি এতিয়ালৈকে যিমানকেইখন ৰাজ্য পঢ়িলোঁ সকলোৰে ষ্টেট এনিমেল আছে, জাতীয় জন্তু আছে, কিন্তু জলীয় প্ৰাণী তেনেকুৱা নাই। আপোনালোকে চাব পাৰে বাকী এখন ৰাজ্যৰ তেনেকুৱা জলীয় প্ৰাণী নাই। চাওক, বা অসমৰো নাই। আমাৰ জাতীয় জন্তু গড়হে, কিন্তু জাতীয় জলীয় প্ৰাণী বুলি তেনেকুৱা একো নাই। কিন্তু পাঞ্জাৱৰ আছে জাতীয় জলীয় প্ৰাণীও এটা আছে, সেইটো হৈছে ইণ্ডুছ ডলফিন। আপোনালোকে এইটো মনত ৰাখিব, এইটো অলপ এক্সেপশ্যনেল হয় আৰু এইটো পৰীক্ষাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। 21 নম্বৰত আহিছোঁ ৰাজস্থান। ৰাজস্থানৰ ষ্টেট এনিমেল হৈছে চিনকাৰা আৰু কেমেল। ৰাজস্থানৰ ষ্টেট এনিমেল দুটা, এটা হৈছে চিনকাৰা, এটা হৈছে কেমেল। ষ্টেট বাৰ্ড হৈছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, ষ্টেট ট্ৰী খেজৰি, ষ্টেট ফ্লাৱাৰ ৰহিৰা। ছিক্কিমলৈ আহিছোঁ। ছিক্কিমৰ ষ্টেট এনিমেল হৈছে ৰেড পাণ্ডা, ষ্টেট বাৰ্ড ব্লাড ফিজেণ্ট, ষ্টেট ট্ৰী ৰহ'ডেণ্ড্ৰন, ষ্টেট ফ্লাৱাৰ নবল অৰ্চিড। 23 আছে তামিলনাডু। তামিলনাডুৰ ষ্টেট এনিমেল হৈছে নীলগিৰি তাহাৰ, ষ্টেট বাৰ্ড এমেৰাল্ড ডাভ, ষ্টেট ট্ৰী পালমিয়াৰা পাম, ষ্টেট ট্ৰী হৈছে গ্ল'ৰি লিলি। 24 আছে তেলেংগানা। তেলেংগানাৰ ষ্টেট এনিমেল হৈছে জিনকা বা স্পটেড ডিৰ বুলি কোৱা হয়। যিটো গাত ফুটফুট হয়, যিটো হৰিণা হয়, সেই হৰিণাটোৱে তেলেংগানাৰ ষ্টেট এনিমেল। ষ্টেট বাৰ্ড হৈছে ইণ্ডিয়ান ৰোলাৰ, ষ্টেট ট্ৰী জাম্মি চেট্টু, ষ্টেট ফ্লাৱাৰ হৈছে টানগেডু পভু। ত্ৰিপুৰাৰ ষ্টেট এনিমেল হৈছে ফাইৰিছ লেংগুৰ, ষ্টেট বাৰ্ড গ্ৰীণ ইম্পিৰিয়েল পিজন, ষ্টেট ট্ৰী আগাৰ, ষ্টেট ফ্লাৱাৰ হৈছে নাগকেশৰ, ষ্টেট ফ্ৰুইট হৈছে কুইন পাইনএপল। এই ষ্টেট ফ্ৰুইটটো অৰ্থাৎ জাতীয় যিটো ফল, সেই ফলটো অন্য বাকীবিলাক ৰাজ্যৰ কিন্তু নাই। ষ্টেট মানে ফল তেনেকুৱা বিশেষ ফল নাই, কিন্তু ত্ৰিপুৰাৰ কিন্তু ষ্টেট ফ্ৰুইটো আছে, ফ্লাৱাৰো আছে, ফ্ৰুইটো আছে। চ' এইটো ইম্পৰ্টেণ্ট, এইটো অলপ এক্সেপশ্যনেল হয়। ষ্টেট ফ্ৰুইট হৈছে কুইন পাইনএপল ত্ৰিপুৰাৰ, এইটো মনত ৰাখিব বন্ধুসকল। 26 আছে আপোনাৰ উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ষ্টেট এনিমেল হৈছে মাস্ক ডিৰ, ষ্টেট বাৰ্ড হিমালয়ান মোনাল, ষ্টেট ট্ৰী হৈছে বুৰাঞ্চ, ষ্টেট ফ্লাৱাৰ হৈছে ব্ৰহ্মকমল। 27 আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ষ্টেট এনিমেল হৈছে স্বাম্প ডিৰ, ষ্টেট বাৰ্ড চাৰুচ ক্ৰেন, ষ্টেট ট্ৰী অশোকা ট্ৰী, ষ্টেট ফ্লাৱাৰ পলাছ। 28 এইখন আমাৰ শেষ ৰাজ্য ভাৰতৰ।
28খন ৰাজ্য ইতিমধ্যে কমপ্লিট হ'ব। 28ৰ আছে ষ্টেট এনিমেল হৈছে 28 ৱেষ্ট বেংগলৰ। ষ্টেট এনিমেল হৈছে ফিচিং কেট। ষ্টেট বাৰ্ড হৈছে হোৱাইট ব্ৰেষ্টেড কিংফিচাৰ। ষ্টেট ফ্লাৱাৰ নাইট ফ্লাৱাৰিং জেচমিন। গতিকে বন্ধুসকল, আমি ভাৰতৰ 28খন ৰাজ্যৰ জাতীয় প্ৰতীক তথা জাতীয় চৰাই, জন্তু, ফুল এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই আটাইকেইটা পাৰ্টে ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ বাকীকেইটা চেনেলৰ লিংক বাকীকেইটা পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা আপোনালোকে সেইকেইটা চাই ল'ব পাৰিব। ধন্যবাদ।